হে গাইজ ৱেলকাম টু সুন্দৰবন ভ্লগ। তো আশা কৰিছোঁ সকলোৱে ভালে আছে, মই ভালে আছোঁ। তো গাইজ আজিতো মানে বহাগ 1 তাৰিখ, তো আজিৰ পৰাতো বিহু আৰম্ভ হয়। তো গাইজ সেইকাৰণে আজি ভাবিছোঁ যে পাহাৰত ফুৰিব যাম। পাহাৰত তো আজি বহুত মানুহে যাব পিকনিক খাব। তো গাইজ আমিও যাম, চাই থাকক আজি ভিডিঅ'। গাইজ মোৰ মোবাইলটো মানে চাৰ্জ নাই, মাত্ৰ 20% আছে। সেইকাৰণে মই স্কুলত চাৰ্জ দিব গৈ আছোঁ। আছামত মানে আমাৰতো মেঘালয় না, সেইকাৰণে মেঘালয়ৰ কাৰেণ্টটো কিবা হৈছে, আজি অহা নাই। তো সেইকাৰণে মই স্কুলত চাৰ্জ দিব গৈ আছোঁ। আৰু এটা মানুহ আছে মোৰ লগত, আজি মানে পিকনিক খাব যাব। তাক ঘুমাই আছে, তাই উঠাই দিম, চাই থাকক গাইজ। ফাইনেলি তাহাৰ ঘৰত আহি পালোঁ। হেই উঠ পিকনিক খাব যাব লাগে আজি। উঠ, পাহাৰত ফুৰিব যাব লাগে। আৰে নুঠাই বে, উঠ। কিমান টোপনি মাৰে, উঠ। তিনিটা উঠ। গাহৰি মাংস ল'ব যাব লাগে, উঠ। গুড মৰ্ণিং। कौन है ये लोग? कहां से आते हैं? কিবাকে উঠালোঁ গাইছ, পুৰা কষ্ট কৰি। তাই বোলে নুঠে, কিবা কৰি উঠালোঁ। মৰ্ণিং এতিয়া আমাৰ মানে এক্সাৰচাইজ কৰাৰ নিচিনা হৈ আছে। আৰে লাহে যাবে, ভিডিঅ' বনাব প্ৰব্লেম হয়, অলপ লাহে যা না, ভিডিঅ' বনাব প্ৰব্লেম হয়। পুৰা একদম মৰ্ণিং মানে चिकन ना पिगिता मास मार बजाय जक्का मारा चले रहे मोके घोड़ी चाय পুৰা ৰাস্তাত মৰ্ণিং ইফালে চাবৰছে। বৰচৰা হাইস্কুলত মানে শাস্তি দিব আহিলোঁ, অলপমান শাস্তি দিলোঁ। মানে আজি ভিডিঅ' বনাব লাগিব না, সেইকাৰণে মোবাইলটো চাৰ্জে নাই, সেইকাৰণে শাস্তি দিব আহিলোঁ। আকৌ পূৰা শাস্তি দিলেও তাৰপিছত ভিডিঅ' বনাইছোঁ গাইছ। তো গাইছ চাই থাকক। কিবা কৰি 90 কৰি লৈ আহিলোঁ চাৰ্জ, তাৰপিছত গৈ আছোঁ এতিয়া গৰুমৰা চাবা। মানে দেখা পাওঁ না নাই গৰুমৰা চাবা, মানে কি ক'ম আৰু, দেখা পালে মানে দেখাম। এতিয়া মানে বহুত টাইম হৈ গ'ল। ইফালে পাৰকেইটা পূৰা বঢ়িয়াকৈ খাই আছে কিবা। চাওঁ দেখাব পাৰোঁ নে নাই। আমাৰ দেউতাগিলা বা দেউতা দিছে নাই মই এতিয়া নাজানো, মোকে দিবা গৈছিল কিন্তু মই নিদিলোঁ আৰু। তো মোৰ মানে গা ধুৱাই নাই, ক'ত দিব মোবাইলটো চাৰ্জ নাই, সেইকাৰণে মোবাইল চাৰ্জ দিব আহিলোঁ। ছাগলীটো গা ধুবৰ কাৰণে ভয় খাই ন। कैसे लोग रहते हैं यार यहाँ पर। साला तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम। নাই মই সেইটো কাৰণে গা ধুব ভয় নাখাওঁ। মই এনে মই ৰাতিপুৱা সদায় গা ধুওঁ, কিন্তু আজি গা ধোৱা নহ'ল। মানে পাহাৰত উঠা আগতে গা ধুই যাব লাগিব, তাৰপিছত গৈ আছোঁ। মানে ইমান কথা কৈ থাকিলে মানে ভিডিঅ'খন বহুত দীঘল হৈ যাব, সেইকাৰণে গাইজ চাই থাকক। গাইজ পূৰা একদম ৰেডি হৈ গ'ল দিবৰ কাৰণে। আমাৰতো গাইজ গৰু নাই, গাইজ চালত দি দিল। আৰু এইফালে যাই আছোঁ গাইজ আমি পাহাৰত ফুৰিব। এতিয়া চাওঁ কেনেকুৱা গৈ আছোঁ আমি। চিনেৰীকেইটা চাওক না গাইজ, কিমান ধুনীয়া। আৰু ইফালে চাওক চাৰু, ৰাস্তাখনো ইমান ধুনীয়া, আৰু ৰাস্তাই চাৰু কিমান লাগে। চাওক না গাইজ, কিমান ধুনীয়া খেতি পথাৰকেইটা, আৰু ইফালে দোকান, আৰু ইফালে পাহাৰ। ইমান মজা ৰাস্তা দি গৈ আছোঁ আমি, ভিউ চাই গাইজ চাব তোমালোক। হেল্ল' গাইজ, আমি মেঘালয়ত ফুৰিবলৈ আহিছোঁ। এইটো লগৰ লগাৰ সৰু ৰাস্তা, ঝাৰুৰ গছ, কিমান যে ধুনীয়া চিনিয়াৰী দৰে লাগে। অ' দেহা দেখিব পাৰিছে কিমান সুন্দৰ কিউট জাগা। এবাৰ দেখিলে আৰু ফুৰিবৰ কাৰণে আহোঁ যেন লাগে। ইফালে ঘৰকেইটা চাওক, কেনেকুৱা যে মাটি কাটি বনায়।
কিমান ধুনীয়া জেগাটো দেখিছে যেটা আমার উপরে দিয়া ওই ঘুরিবা যায় ৰাস্তাই ৰাস্তাই চাৰু আৰু ইফালেও ছোৱালী মাজতে আছিল ছোৱালী কিন্তু আমাৰ ইফালে নাচাই বে ঘূৰি চাওক না গাইজ খেতি পথাৰ আৰু ইফালে বাঘ ইমান মজা ইমান চিনাৰী মজা মজা দেখাই আছোঁ তোমালোকক গাইজ চাই থাকিবা দে শেষলৈকে ভিডিঅ'খন ইফালে পাহাৰকেইটা পূৰা দিছে আৰু ইফালে কাষতে ঘৰ কিমান যে ধুনীয়া দেখি আছে আৰু ইফালেও ঘৰ ইফালে ৰাস্তা ইমান ধুনীয়া চিনাৰী মাজে মাজে ৰাস্তা চাওক না গাইজ ইমান উচ্চা উচ্চা পাহাৰত মানে ঘৰ বান্ধি থৈছে ইমান কষ্ট কৰি মাটি কাটি কাটি আৰু ইফালে চাব পাৰিছে খৰিকেইটা চেপাই থৈছে ইমান কষ্ট কৰি আনি আনি ভাত ৰান্ধি খাবৰ কাৰণে আৰু ইফাল ঘৰৰ কাষতে মানে খেতি পথাৰ ইমান ধুনীয়া লাগি আছে আমাৰ ঘৰৰ কাষত যদি হ'লেহেঁতেন মানে মই মানে ফটো মাৰি থাকিলহেঁতেন ইনষ্টাগ্ৰামৰ পষ্ট দিবৰ কাৰণে নালাগে তাই পষ্ট দিব ইফালে চাওক না ৰাস্তা চিনাৰী ইফালে ঘৰ ইমান ধুনীয়া ধুনীয়াকৈ বনাই দিছে ঘৰ ইফালে চিনাৰী বাহ কিমান যে মজা লাগি আছে আৰু ইফালে ৰাস্তাই ৰাস্তাই চাৰু কিমান লাগে চাৰু কমেণ্ট কৰি জনাব চাৰু লাগিলে আমাৰ ইফালে আকৌ কলৰ বাগান সিফালে চাওক গোটাই মিলি কলৰ বাগান আৰু ইফালে চাৰু কিমান লাগে চাৰু কমেণ্টত জনাই দিবিচোন কাক লাগে চাৰু আৰু চিনাৰী যদি চাব মন লাগিছে মোক কমেণ্ট কৰি দিব মই জেগাখনৰ লোকেশ্যন পঠাই দিম জেগাখন যি ইমান ধুনীয়া লাগিছে গাইজ আৰু এইকেইটা চাব পাৰিছে পথাৰৰ মাজত পাথৰ আৰু ইফালেও পাথৰ প্লাষ্টিকখন থাকি গ'ল কিন্তু গাইজ এটা কথা কওঁ মেঘালয় ৰাস্তা মানে ঘূৰানি বেছি টাৰ্ণিং বেছি গাইজ বহুত টাৰ্ণিং আৰু বহুত টিলা আপ মানে পূৰা আপে আপ মেঘালয় ৰাস্তা মানে আপে আপ গাইজ পূৰা একদম আপে আপ পাবি ডাউন পাবি ইফালে চাব পাৰিছে চিনাৰী ইমান ধুনীয়া ধুনীয়া চিনাৰী ঘৰকেইটা চাব পাৰিছে ৰাস্তাৰ কাষতে গাইজ আজি মানে মোৰ চিনাৰী দেখাওঁতে দিন যাব মানে আজি চিনাৰীখন ইমান বেছি ভাল লাগছে মোক পূৰা চিনাৰী চাবৰ কাৰণে ফুৰি আছোঁ গাইজ পূৰা একদম মজা একদম খেতি পথাৰ আৰু ইফালে ৰাস্তা ফুৰি কিনে বহুত মজা লাগিছে এতিয়া পাই গ'লোঁ আমি ডাউন এনেকুৱা ডাউন পূৰা ডাউন আমার ঘর হলে আর স্টেজ বন্ধ করে তেল মেলা পাইছিব ইফালে নামাত চাওক গাইজ কিমান চিনাৰী মজা হৈ আছে চাওকচোন ইমান ধুনীয়া লাগি আছে চিনাৰীখন এতিয়া পূৰা নামি গৈ আছোঁ আমি গাইজ ষ্টাৰ্ট বন্ধ কৰি বাইকখন অলপ অলপ তেল বাচিব ন হয়নে নাই গাইজ কিবা পুকুর মরা ওলা বাইতো রাস্তা দি দিয়া নামার রাস্তা হ্যাঁ ওইটা কাঁচা নাকি ওইটা কাঁচা অলপ গোটাই কাঁচা এরে এতিয়া গাইজ আৰু পাই গ'লোঁ আমি আপ ইমান যে কষ্ট পাইছে আমাৰ বাইকখন 3 ডাবলিং যোৱাৰ কাৰণে আৰু ইফালে কিমান লাগে পাথৰে পাথৰ ৱেডাৰ দিলে ফাটাই দিব গাইজ পাথৰখন আৰু ঘৰখন চাওক না ইমান সৰু সৰু চাপৰকৈ বহুত ভাল লাগছে দেই ঘৰখন ইমান ধুনীয়াকৈ বনাইছে ঘৰ মানুষ না মানুষ বাপ্পা ঐ আপখন ইমান উচ্চা নাথাও
আমাৰ বাইকখন যে ইমান কষ্ট পাইছে, এক গিয়াৰত যাব লাগি আছে, 3 ডাবলিং আৰু 2জনে পেটলা, মই খানি জবৰা। আইও পিছলে হ'ব কয় কিবাহে দিছে কোনটা এতিয়া নহয় এতিয়া তেহে না এতিয়া ওলাব এতিয়া মানুহ ঘৰতহে ওৰা দাৰ্মং পায় আৰু ঝৰ্ণাৰ কাষত ইফালে ঘৰ আৰু আমি গৈ আছোঁ ঝৰ্ণাৰ কাষৰ ৰাস্তা দি। ওপৰত আছে স্কুল, নতুন স্কুল বনাই আছে, ইফালে দোকান। তাৰপিছত গৈ আছোঁ, ইমান দীঘল আপ ৰাস্তা, ইমান উৎসাহ, পাথৰ গাইছ। ইফালে কি যে কৰিম আজি গাইছ, আমাৰ বাইকখন যে কি অৱস্থা হৈ যাব, ইমান উৎসাহ পাহাৰত মানে চাওক না গাইছ, ইমান উৎসাহ। এইকেইটাত যে কেনেকুৱা যে চলি আছে বাইক গাড়ী। ইফালে চাব পাৰিছে গাইছ, সৰুকে বগেনভিলিয়া গছ, ইমান ধুনীয়া লাগিছে গাইছ, উঘৰাই নিউ যেন লাগিছে গাইছ, কিন্তু নানিলো, বেলেগৰ হৈ না, তাহাঁতো মানে কিনিহে লৈ আহিছে চাগে, সেইকাৰণে নানিলো। মানুহ কিন্তু নাই আছিল গাইছ, পালেই হৈ উঘৰাই লৈ আহিব কাৰণে। কি যে হ'ব গাইছ আমাৰ বাইকখন আজি, ঘৰত যে যাই পাম নে নাই, ইমান আপ থাও। আজিলৈকে মই এতিয়াও এনেকুৱা আপ দেখা পোৱা নাই। কিছু মেঘালয়ত বহুত জাগাত কিছু, কিন্তু এনেকুৱা আপ কেতিয়াও দেখা পোৱা নাই মই। ৰাস্তাৰ কাষে কলগছ আৰু আমিও গৈ আছোঁ ৰাস্তাৰ দি। মেঘালয় গ'লে আৰু এক গিয়াৰত যাব লাগি আছে বাইকটো, একদম বহুত দুলম 3 ডাবলিং, কিমান লাহে যাব লাগিছে। কিমান দিন গৰমৰ বাইকটো কিমান কষ্ট পাই আছে, আৰু পেটলা মানুহকে পিছত বহাই দিছে এনেকৈ। চাওকচোন গাইছ, আপখন এতিয়াও শেষ নহয়। আয়ু কি যে হ'ব আজি আমাৰ। যদি বাগৰিয়ে পৰে এতিয়া শুনিমন নকলে দেই যাই নহ'লে হৈ আকৌ নাপায় গতি ইচ্ছা বন্ধ হৈ যায়, আমি গাড়ী পাউচি যাব না আমাৰ পাছ হৈ মানে পালি যাবই। নতুন ড্ৰাইভাৰ গাৰোগিলাৰো পানী নাই, কাপচা দেখা পাৰি না ঘৰগিলা চা না পুৰা একদম ওপৰত আৰু ইভাগে নাম খুলি কিনে পানী পাবৰি দেখা মানে এটা কিনা খুন্দিছে, ইমান নানৰ কোনো প্ৰয়োজনেই নাই। চুলি আবার কিবাহে আমি পাইপে আনি তো পাইপ গাইছ দোকানৰ পিছত যে এনেকুৱা ভিউ আছে মই দেখাই পোৱা নাছিলোঁ, কিবাকৈ চকুত পৰিল, দেখা পাই গ'লোঁ। তাৰপিছত গৈ আছোঁ ভিউখন চাই আমি। ইংকেহে আনি আমি পাইপ বহে যেখানে হেরা ইংকেহে পাইপ লৈ যায় হেরা গারগলার টিকটিকি বলে পায় গাইছ ইফালে ঘৰখন চাওকচোন কেনেকুৱা বনাই থৈছে। বা গাইছ ইফাল পথাৰখন চাওকচোন ইমান মজা লাগছে।
গাইজ ঘৰখন চাওক ইমান ৰাস্তা কাষতে বনাই থৈছে নতুন ঘৰ এইটো গাঁওখনৰ নাম গাইজ দাৰমাংগ্ৰি গাঁওখনৰ নাম ইমান উচ্চা পাহাৰৰ মানে ঘৰ বনাই থৈছে এইকেইটা আৰু বাইক গাড়ী উজাব না গাইজ বঢ়িয়া লোকেশ্যনত আহি পালোঁ ৰে আমি ৱাও নাইচ ইমান ধুনীয়া জেগাত আহি পাইছোঁ গাইজ চাওকচোন ইফালে ভিউকেইটা পুৰা মজা মানে হৈ আছে তোমালোকৰ পৰা চৰি মোৰ ফালৰ চৰি মানে আমাৰ ভাত খোৱা মানে নহ'ল আৰু বাছত ডিঙাই খোৱা মানে আমাৰ প্লেন কৰা হৈছিল হোৱাটো কিন্তু আমাৰ লগৰকেইটা কি কৰিবি নাখাং কৰি পেলাল না তো আমি আহিলোঁ এইটো মেগী আৰু ইফালে আছে আৰু কিবা এটা তো পূৰা একদম পাহাৰ জেগাত মানে ফুৰিব আহিছোঁ ইফালে দেখা পোৱা নাই নেকি পূৰা একদম ভিউ পূৰা মজা ভিউ এইকেইটা চাব পাৰিছে পূৰা ভিউ একদম মজা গাইছ মজা কেমেৰাটো পূৰা লৰি আছে চাগে ৰাস্তাখন বেয়া না আৰু মই দৌৰি আছোঁ বাবা কি কৰি আছে কি কৰি আছে ৰাস্তা এখন বেয়া কি কৰিল বে চুচু কাট দিয়া চালা খাবি নেকি বিয়াৰ 3টা নাই এনেহে কৈছে বিয়াৰ নাই পূৰা ফুৰি আছোঁ গাইছ ফুৰি আছোঁ একদম জাগাই মজা গাইছ এনেকুৱা জেগাত মানে থাকে বহুত মন যায় পূৰা একদম ভিউকেইটা চাব পাৰিছে গাইছ কেনেকুৱা মজা চব ভিউ দেখাম আমি আৰু 2 বছৰ পিছত ক'ত যাম লাডাখ এণ্ড কেদাৰনাথ গাইছ চাব আমাৰ আশা আছে মানে যাব মন আছে কেদাৰনাথ বদ্ৰীনাথ লাডাখ এইটো ৰাইড আমাৰ মানে তাই বোলে বাইক ল'ব তাৰপিছত আমি ৰাইডত যাম চাব গাইছ যাব পাৰোঁ নে নাই লাইফতটো যাব মন আছে মোৰ পূৰা একদম ভিউ হ'ব গাইছ দেখাই আছোঁ হা অলপ এক্সাৰচাইজ না ইফালে মানে তলৰ ভিউখন চাব পাৰিছে গাইছ কিমান মজা ভিউ গছৰ ওপৰত বাহ বঢ়িয়া চিনাৰী দেই ৰাস্তাখন বেয়া নাই সেইকাৰণে কেমেৰাখন লৰি থাকে হ'ব গাইছ কিমান পাৰোঁ দেখাই থাকিম না কি পুৰা দেখাই আছোঁ ইফালে এইটো ৰাস্তাটো ভালকৈ বনোৱা হোৱা নাই সেইকাৰণে এনেকুৱা হৈ গ'ল ৰাস্তাখন ইফালে অলপমান ভালকৈ বনাব লাগিছিল মানে মেঘালয় ৰাস্তা না আৰু ইফাল পূৰা একদম দিব লাগিছিল পিছৰ ৰাস্তা দিছে চিমেণ্টৰ ৰাস্তা পূৰা পাহাৰীয়া জেগা এলেকা ইফালে চাব পাৰিছে মানুহ ঘৰ ইটো ইমান দূৰত ইমান উচ্চা পাহাৰত মানে বসবাস কৰে মানুহকেইটা তথাপিও এইগিলা ৰাস্তা ভালকৈ বনাই নিদিয়ে চাব পাৰিছে গাইছ এইকেইটা আৰু কেনেকুৱা বাইক চাইকেল ঘোঁৰা গাড়ী কেনেকৈ যাব কচোন ইমান ৰাস্তা বেয়া
মোবাইলে দামী কৈছোঁ না নাই কিয় দামী নাই গাইজ কি গাঁৱত আহি পালোঁ আমিতো নাজানো গাইজ পূৰা একদম ফুৰি আছোঁ আৰু আজি মানে বহাগ 1 তাৰিখ পূৰা একদম ফূৰ্তি আছিল আমাৰ আজি ফূৰ্তি আজি প্লেনটো গাইজ মিছ হৈ গ'ল মানে আৰু এটা আছে কালি মানে আমি মাক্ৰী বুলি কয় না মাক্ৰী প্ৰায় এই হাতীগিলা যে বনাইছে না সেই তাতে যাম বুলি ভাবিছোঁ কালি তো কালি আমাৰ চাইকেল ৰাইড হ'ব তাৰ লগত চাব গাইছ পুৰা ভিউ গাইছ ভিউ এনেকুৱা ভিউ গাইছ ক'তো দেখাই নাযাব ইফালেহে পুৰা মানে মেঘালয় দেখা যাব মেঘালয় মানে পুৰা একদম ভিউ না মজা মেঘালয় ৰাস্তা নাজানা নুজনাকে নাহিবা দেই সঁচাই কৈছে তাই মেঘালয় ৰাস্তাত কোনো দিনাও নজনাকৈ নাহিবি এইবাৰো যদি অহা নাই তুমি তোমাৰ লগৰো যদি অহা নাই তেতিয়াহ'লে নাহিবি একদম পস্তাবি কিবা কৰি যদি কিবা ষ্টাৰ্ট বনাই যায় ভিউকেইটা চাব পাৰিব ইফালে এতিয়ালৈকে আমি এটা দোকানত দেখা পোৱা নাই আৰু গাইছ ৰাস্তা আমি গমেই নাপাওঁ আছিল আমি আহি পেলাই এতিয়া খোজ কাঢ়িব লাগিছোঁ আৰু গাইছ বাই চান্স যদি ইয়াতে যদি কিবা কাৰণত লিক এটা হৈ যায় লিক বা তেল যদি শেষ হৈ যায় তেতিয়াহ'লে কিন্তু বিপদ নাপাবি দুটা মানুহ হ'লেও নাপাবি ঠিলিও পাৰ কৰিব নোৱাৰিবি কিবা কাৰণত যদি তোমাৰ বাইকখন লিক হৈ যায় তেতিয়াহ'লেতো ক'বই নালাগে একে ঠিকাই লৈ যাব লাগিব ন হয় 10-12 কিলোমিটাৰমান আহিলেও নাপাব ভিতৰত আহি পালোঁ গাইছ এতিয়ালৈকে এটা দোকানে পোৱা নাই গাইছ পূৰা ভিতৰত আহি গ'লোঁ আমি মানে আমি আহিলোঁ 15 কিলোমিটাৰমান এতিয়া মানে তাতে এটা দোকান দেখাবলৈ গাইছ তাতে দোকান দেখাবলৈ কিবা এটা খাই ল'ব লাগিব চিপছটো পেট কিছু নহ'ব ন অলপ কিবা এটা খাই ল'ম গাইছ ভিডিঅ'টো স্বাদৰ কাৰণে খাব লাগিব ভিউকেইটাতো দেখি আছোঁ গাইছ পূৰা মজাকৈ তাৰপিছত আৰু মোৰ ভিডিঅ'টো অলপ লৰিব পাৰে আজি মানে ৰাস্তা কাৰণে বেয়া না সৰুতে বেৰেতে একেবাৰে লৰি থাকে কিলটাক কৰি খোজকাঢ়ি আহিলোঁ আমি কমচে কম 4 কিলোমিটাৰ আমি খোজেই কাঢ়ি আহিলোঁ ডাউন আপ পূৰা খোজকাঢ়ি আছোঁ গাইছ আজি বাইক ড্ৰাইভাৰটো বুজিছে বাইক ড্ৰাইভাৰটো এইফালে তাৰ বাইকটোহে কষ্ট পাইছে পূৰা একদম মজা ভিউ মেঘালয়া গাইছ গাঁওখনৰ পৰা কিবা নাম চাইনবোৰ্ডো এটা দেখা পোৱা নাই দোকানো এটা দেখা পোৱা নাই কোনো ৰকমকৈ তাতে এটা দেখা পালোঁ গাইছ পূৰা গৈ আছোঁ আমি দুইজনে খোজকাঢ়ি ড্ৰাইভাৰটো তাতে এইটো বহি আছে তাই পালোঁ অলপমান মানে ৰাস্তা ভাল এতিয়া এইটো বেয়া গাইছ পথাৰখন চাওকচোন কেনেকুৱা পথাৰ পূৰা একদম ধুনীয়া দেই আৰু সিফালে দোকান তাতে বোলে পাৰঠা পায় তাতেহে গৈ আছোঁ আমি পাৰঠা খাই আহি কিনে আৰু দেখাই আছোঁ তোমালোকক ভিউকেইটা গাইছ চাই থাকক আৰু গাইছ পৰঠা খোৱা আগতে এইটো চাওক ভিউখন এতিয়া আমি আহি পালোঁ পৰঠা দোকান ইফালে বোলে ফটো মাৰিব তাতে ৰখি গ'লোঁ আমি চবে মানে ফটোখন মাৰিলে অলপ থাম্বনেল বনাবৰ কাৰণে সহজ তেনে পোষ্ট দিয়া মাৰি দিওঁ এটা ফটো বঢ়িয়াকৈ একশ্যন এতিয়া গাইছ মেইন ৰোড আহি পালোঁ এতিয়া গৈ আছোঁ এটা জেগাত বঢ়িয়া জেগা তাতে খাই পেলাই ঘৰত গুচি যাম গাইছ আজি কাৰণে বাই তো ভিডিঅ'টো চাই কেনে ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব
এখন আৰু এটা 3খন গাইছ